পাইছে আমাৰ এইখনে ঘৰ আৰু এইখনকে অকমান ঠিক ঠাক কৰি লওঁ ওপৰত দেখিব পাইছে গোটেই টিং মামৰ জলি কালি প্লাষ্টাৰ কৰা হ'ল আৰু এইফালে আছে প্লাষ্টাৰ কৰিবৰ কাৰণে এইখন প্লাষ্টাৰ কৰিব লাগিব এইখন প্লাষ্টাৰ কৰিব লাগিব আৰু এইফালে আছে আমাৰ এখন বাইক উঠিব নাই One, two, three. ছবি অকণমান খোৱাৰ পিছত ধুনীয়াকৈ চানাটো বনিছে এইফালে ফুলখালিয়ে গা ধুই আছে আৰু এইফালে আমাৰ আছে মন্দিৰ আৰু এইফালে আছে আমাৰ এটা জুইটো আৰু যিটোৰ পৰা পানী আহি আছে ওপৰত নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল পখিলা এণ্ড আকাশ ভাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আমাৰ ঘৰত প্লাষ্টাৰ কাম চলি আছে কালিৰ পৰা আৰম্ভ কৰিছিলোঁ প্লাষ্টাৰ কাম আজি অলপমান পইচা অসুবিধা হৈছে সেয়েহে যাব লাগিব বেংকলৈ বেংকৰ পৰা অলপমান পইচা উলিয়াই আনিব লাগিব আৰু এইখিনি পইচা হৈছে ইউটিউবৰ পইচা আৰু ইউটিউবৰ পইচাৰে ঘৰ প্লাষ্টাৰ কৰি আছোঁ আৰু এইফালে দেখিব পাইছে এইখন কালি প্লাষ্টাৰ কৰা হ'ল আৰু এইফালে আছে প্লাষ্টাৰ কৰিবৰ কাৰণে এইখন প্লাষ্টাৰ কৰিব লাগিব এইখন প্লাষ্টাৰ কৰিব লাগিব আৰু এইফালে আছে আৰু কালি বিচনাখন অকণমান এইফালে দি পানি ইয়াতে শুলোঁ ৰাতি কিন্তু কালি কি হ'লে বৰষুণ দিছিলে বৰষুণ দিয়া দেখি সৌ ফাকটো দেখিছে তাৰ পৰা পানী পৰিছিলে আৰু টিংখন মানে এইফালে ঠেলিলেও নাহে মানে সেইটো কাৰণে মানে কালি অকণমান অসুবিধা হৈছিলে বাকী যিয়ে নহওক পখিলাই খিচিৰি বনাই আনিছে খিচিৰি খাব লাগিব এইফালে পখিলা বাইদেউ আছে বাইদেউ ক'ত যাবা বেংক আৰু বেংকলৈ যাব লাগিব আৰু গোটেই পানী হৈ আছে দেখিব পাইছে তলখন যিহেতু ইয়াত ৱালত পানী মাৰিবলগীয়া হৈছিলে ৱালত পানী মাৰিছিলোঁ এইফালে দেখিব পাইছে পাই ফুটা এটা উলিয়াই দিয়া হৈছে পানীখিনি বাহিৰলৈ যাবৰ কাৰণে আৰু এই ফুটাটো দিয়ে পানীখিনি ওলাই গৈছে আৰু জেগাটো মানে চবফালে মানে তেনেকুৱা ইফালে ঢলীয়া সিফালে ঢলীয়া যেনি তেনি পানীখিনি গুচি গৈছে মানে চাৰিটা চুকত চাৰিটা ফুটা উলিয়াব লাগিব তেতিয়াহে পানীখিনি মানে ভিতৰৰ পৰা ওলাই যাব নহ'লে এনেকৈ কাঢ়ি থাকিবলৈ অকণমান দিগদাৰ হৈছে সেইকাৰণে মানে ফুটা উলিয়াব লাগিব বাকী যি কি নহওক আমাৰ এই গডেজটোত মানে পানী গোটেই সোমাই গৈছে দেখিব পাইছে এই মামৰ জ্বলিব আৰু উপায় নাই এতিয়া অঁতৰাবলৈও জেগা নাইকিয়া হৈছে আৰু ইয়াৰ ভিতৰৰ পৰা নোলায়ো মানে শ্ব'কেছটো মানে কি গডেজটো মানে সেইকাৰণে অকণমান অসুবিধা হ'ব আৰু গধুৰো আছে ন বাকী এতিয়া যাম বেংকলৈ বেংকৰ পৰা পইচা উলিয়াই কৰি আকৌ ঘৰ আহিব লাগিব আকৌ কামত লাগিব বাকী যি কি নহওক এই মাহটো মোৰ ইমান বেয়াকৈ গৈছে ন আপোনালোকক কি বুলিনো ক'ম আৰু মানে এই মোবাইলটোত প্ৰতি মাহে ৰিচাৰ্জ কৰোঁ কিন্তু এই মাহত ৰিচাৰ্জটো কৰিব পৰা নাই আৰু ৰিচাৰ্জটো কৰিব পৰা নাই কাৰণে কাম কৰিব পৰা নাই আৰু এইফালে চাওক না মোবাইলটো পৰিছিল যে মোবাইলটো বনোৱাই নাই এনেকৈ আছে আৰু চলি আছে ধুনীয়াকৈ আৰামছে আৰু পিছফালৰ বেক প্লেনটো খেলি মেলি হৈছে ভাগিছে আৰু সেইকাৰণে মানে তেওঁলোকৰ এনেকৈ থাকিব লাগিছে কিন্তু পইচা খৰচ কৰি দিব এনেই অলাগতিয়াল পইচা খৰচ হ'ব যিহেতু চলি আছে আৰু কভাৰ এটা লগাই দিছিলোঁ কভাৰটো খুলি দিলোঁ কালি অকণমান গৰম হৈছিলে হিট হৈছিলে বাকী এই মাহটোত ইমানেই প্ৰব্লেম পইচাৰ হৈছে ন কি বুলিনো ক'ম আৰু পইচা মানে তেওঁলোকৰ এতিয়া বেংকৰ পৰা উলিয়াব যাব লাগিব নহ'লে বা আমাৰ মানে তেওঁলোকৰ এনেকৈ আমাৰ কাম কৰি যি পইচা পাওঁ সেই পইচাই মানে তেওঁলোকৰ হৈ যায়গৈ ইউটিউবৰ পৰা যি আহে সেয়াই হৈ যায়গৈ বেংকলৈ যাবলগীয়া নহয় কিন্তু এতিয়া যাবলগীয়া হৈছে মানে পইচা আমাৰ হাতত নাইকিয়া আৰু আমাৰ ঘৰখন প্লাষ্টাৰ নকৰোঁ বুলি ভাবিছিলোঁ মানে এনেকৈ অলপমান দিন থাকিম তাৰপিছত ভাবিছিলোঁ বেলেগত মাটি অকণমান লৈ পানি ধুনীয়াকৈ ঘৰ বনাম আমাৰ এইকণ জেগাৰ পৰা বেলেগ এটা জেগাত বনামগৈ বুলি ভাবিছিলোঁ আৰু বাকী সেইটো ভবা হিচাপে থৈ দিওঁচোন বোলো এতিয়া বৰ্তমান এইটো ঘৰত আছোঁ যিহেতু এইটো ঘৰে অকণমান ঠিক ঠাক কৰি পানি থাকোঁ মানে আলহী চালহী আহিলে অকণমান দিগদাৰো হয় আৰু লগতে আমাৰ বাহঁতো আহে সিহঁতক এক্সট্ৰাকৈ ৰুম এটা দিবলৈ দিগদাৰ হয় সেইকাৰণে ভাবিছোঁ যে ঘৰটো বনাই লওঁ আমাৰতো প্লাষ্টাৰ কৰাৰ পিছত সেইফালে আৰু এটা ৰুম আছে সেইটো ধুনীয়াকৈ ডাঙৰ কৰিব লাগিব মানে এই ৱালখনৰ পিছফালে ডাঙৰ কৰিব লাগিব সেইটো ধুনীয়াকৈ ঠিক ঠাক কৰিব লাগিব আৰু ৱাল প্লাষ্টাৰ কৰা হৈছে এইফালে দেখিব পাইছে কেনেকুৱা হৈছে হ'ব কালি ওপৰত প্লাষ্টাৰ মই মাৰিলোঁ এইখন দেউতাই কৰিলে আৰু এইফালে কৰিবলগীয়া আছে এইখন কৰিম বুলি পানী দি আছিলোঁ দি থকা সময়তে এইফালে মটৰ পাইপ আছে কাৰেণ্টটো গুচি গ'ল আৰু কাৰেণ্টটো যোৱা দেখি আৰু উপায় নাই আৰু পখিলা এইফালে সৰু ফেনখনৰ বতাহ লৈ আছে সুবিধা হৈছে আৰু এই ফেনখন ইমানেই ভাল নাচা ফেনখন দিয়া এইটো দেখিছে বেটেৰীটো খুলি পানি বেলেগ বেটেৰী লগাব পৰা ছিষ্টেম আছে সেইটো কাৰণে বেছি ভাল হৈছে আৰু লগতে এইফালে চাৰ্জ দিয়া ছিষ্টেম আছে সেইটো কাৰণে আৰু এটা সুবিধা হৈছে এই বেটেৰীটো মানে বেয়া হৈ গ'লে আকৌ নেক্সট এইটো খুলি পানি কিনি পানি আৰু এটা লগাই দিব পাৰি সেই সুবিধাটোৰ কাৰণে বেছি ভাল হৈছে মানে ফেনখনৰ বাকী এতিয়া পখিলাহাতৰ তালৈ যাবগৈ লাগিব এইটো কাৰণে মানে পখিলাৰ নামত বেংক একাউণ্টখন আছে আৰু পখিলা একাউণ্টতে পইচা ভৰোৱা হয় যিহেতু আমাৰ ইয়াত উলিয়াব নোৱাৰি মানে আমাৰ যিহেতু ATM কাৰ্ড নাই সেয়েহে মানে পখিলাহাতৰ তাত গৈ পানি পইচাটো উলিয়াবগৈ লাগিব মোৰ একাউণ্টত পইচা থোৱা নহয় পখিলা একাউণ্টতে থওঁ ধুনীয়াকৈ আৰু এতিয়া যাম বাকী এইফালে খিচিৰি উলিয়াই দিছে পখিলা খিচিৰি খাব লাগিব এয়া দেখিব পাইছে গৰম খিচিৰি আৰু খিচিৰিকণ খাই পানি ধুনীয়াকৈ ওলাব লাগিব আৰু বাইকত তেল ভৰাবলৈও পইচা নাইকিয়া হৈছে প্ৰায় 100 টকা পইচা আছে 120 টকা না সেই 20 টকাটো থৈ পানি মানে 100 টকাটো তেল ভৰাই পানি ধুনীয়াকৈ বোকাঘাট পাবগৈ লাগিব আৰু কিনো কম এইবছৰ যিহেতু জাতিলা খেতি কৰিব ল'ব লৈছোঁ বুলি গম পাইছে আৰু গুটিও পচাবলগীয়া আছে বাকী এইফালে দেখিছে
ভোট জলকীয়া খেতি ৰুইছিলোঁ যে এয়া দেখিছে গোটেই হাবি হাবি হৈ আছে এইফালেও মানুহ এটা লগাব লাগিব আৰু বহুত দিন কাম নকৰাকৈ আছোঁ ন সেয়েহে মানে কঁকাল চকালবিলাক বহুত বিষ হৈছে মানে ধৰি লওক কালি কাম কৰি দিলোঁ যে কিবা লাগি গৈছে ঘৰ এখন বনাবলৈ সকলোৱে মন যায় কিন্তু আমাৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা পটককৈ মানে সেই বস্তুটো সফল নহয় এইটো কাৰণে মানে যিহেতু হাতত পইচা আগতীয়াকৈ গোটাই ল'ব লাগিব প্ৰায় 4-5 বছৰ কাম কৰি হাতত পইচাটো আনি ল'ব লাগিব তাৰ পিছতহে মানে ঘৰখন বনোৱা কথা আহে যে মানে আৰু কিছুমানৰ কি হৈ যায় 4-5 বছৰ কাম কৰিও মানে পইচা গোটাব নোৱাৰে কাৰণ দুখীয়া ঘৰৰ ল'ৰা যিহেতু ঘৰখনো চলাব লাগে তাৰ উপৰিঞ্চি নিজৰ খৰচ থাকে তাৰপিছত ক'ৰবাত সকাম এখনে হ'ল ক'ৰবাত বিয়া এখনে হ'ল এনেকুৱা কিছুমান খৰচ থাকেই ন আৰু সেইবিলাকত মানে খৰচ কৰি থাকোঁতে নিজৰ কাৰণে পইচা গোটাবলৈ নহয় যিহেতু দিন হাজিৰা কৰিলেনো কেইটকা পায় খুব যে 500 টকা পইচা পায় সেই 500 টকাৰে ঘৰো চলাব লাগে আজিকালি মিঠাতেলৰ বটল এটা দামী কিমান গম পায় আপোনালোকে নকলেও হ'ব বাকী এইফালে ঘৰখন দেখিব পাইছে আমাৰ এইখনেই ঘৰ আৰু এইখনকে অকণমান ঠিক ঠাক কৰি লওঁ ওপৰত দেখিব পাইছে গোটেই টিং মামৰ জ্বলি গ'ল আমাৰ ঘৰখনৰ মানে একেবাৰে অৱস্থা কাহিল হৈ আছে মানে ৰাতি যেতিয়া বৰষুণ দিয়ে তেতিয়া ভিতৰত পানী পৰে এনেই বাহিৰৰ পৰা দেখিবলৈহে পকা কিন্তু ভিতৰি মানে অলপমান মানে বহুত বেয়া হৈছে যিয়ে নহওক বাৰু আমাৰ ঘৰখন বহুতেই ধুনীয়া হৈ আছে ক'বলৈ গ'লে যিহেতু সময়দাৰ ভিডিঅ'ত দেখিয়ে ধৰক সময়দাৰ যিসকল মানুহক দেখায় সেইসকল কিমান বেয়াকৈ থাকে থাকিবলৈ সিহঁতলোকৰ ধুনীয়াকৈ ঘৰ এখন নাথাকে আৰু সময়দাৰে গৈ বনাই দিয়ে গৈ যে সেইটোৱে আৰু কি আমিতো বহুত ভালতে আছোঁ বুলি ক'ব পাৰি আৰু আমিও তেনেদৰে সহায় কৰিবলৈ যাবলৈ বিচাৰোঁ কিন্তু কি হয় মানে টকা পইচা আমাৰো ইমান নাই যাতে আমি কিবা এটা সহায় কৰিব যাব পাৰোঁ কিন্তু হ'লেও মানে আমি সহায় কৰিম গৈ আগতীয়াকৈ অলপমান পইচা গোটাই লওঁ তাৰপিছত যেতিয়া বোলে সহায় কৰিব পৰা হৈছোঁ আৰু এতিয়াৰ পৰা তেতিয়া মানে এজন হ'লেওতো সহায় কৰিব পাৰিম ন সিমানখিনি কৰিমগৈ আৰু মানে মোৰ সেইটো সপোন মানে আগৰ পৰাই আছে আৰু যি নহওক এইবছৰ ঘৰখনকৈ বনাই লওঁ টুকটাককৈ এইফালে বেৰখিনি যে আছিল এইখিনি বেৰ হ'ল ওপৰত বৰচাং দি থোৱা মানে ওপৰত বৰচাং লগাইছিলোঁ যে সেইখিনি বেৰ হয় এই বেৰখিনিও কামত লগাম মানে কিহত লগাম কৈ আছোঁ ৰ'ব এইফালে যাব লাগিব আৰু এইফালে দেখিব পাইছে বালি আনি থোৱা আছে বালি কালি বৰষুণ দিয়া দেখি পানী আহিছিলে ন পানী ঠেলি লৈ আহিছিলে বালিখিনি আকৌ ঠিক ঠাক কৰিবলগীয়া হ'ল আৰু চিমেণ্ট এবেগ আছে চিমেণ্ট এবেগৰ দামেই আজিকালি 500 টকা বৰ কষ্ট আজিকালি মানে জীৱনটো চলিবৰ কাৰণে যিহেতু আপোনালোকক বেৰকেইখন যে দেখাইছিলোঁ বেৰকেইখন কিহত লগাম দেখাই আছোঁ এইফালে দেখিব পাইছে আমাৰ ঘৰখন আৰু এই ঘৰখনৰ মানে এই বেৰখনে চাওক এই বেৰখন মানে আমাৰ এয়া দেখিছে এয়া একদম কাঠ লগাই থৈছে এইখন কাঠ হয় কাঠখন ইয়ালৈকে এনেকৈ তক্তাখন লগাই থৈছে লগাই পানী লেপি পানী মুচি থৈছে মানে আৰু এইফালে বেৰবিলাক কিমান বেয়া হৈ গৈছে এইবিলাক কেউলা বগাইছে এইবিলাক দেখিছে পানী পাই পানী কেউলা এইফালে উঠিছে আৰু এইখন বেৰ আঁতৰাব লাগিব আৰু এইফালে দেখিব পাইছে ৰুমটো বেছি ডাঙৰ নহয় সেইখনৰ পৰা এইখনহে আৰু এইফালে যে ৰড উলিয়াই থৈছোঁ ইয়াত ৰড লগাই পানী ভীমটো মানে এনেকুৱালৈ লৈ আহিম এনেকুৱালৈ আনি পানী এনেকৈ ভীমটো ঢালি পানী এই ৰুমটো ডাঙৰ কৰি দিম ডাঙৰ কৰাৰ পিছত ইয়াত যিটো ভীম থাকিব ভীমটোৰ ওপৰত সেই বেৰখিনি লগাই ধুনীয়াকৈ মুচি পানী ভিতৰটো মানে অকণমান ডাঙৰ কৰি পানী দিব লাগিব ধুনীয়াকৈ ভিতৰখন ধুনীয়া কৰি দিম প্লাষ্টাৰ কৰি পানী বেৰখন বাৰু মাটিয়ে থাকিব তলখন একদম প্লাষ্টাৰ মানে ঢালাই দি একদম প্লাষ্টাৰ কৰি দিম ফ'ল' কৰি দিম তাৰপিছত এতিয়া আমাৰ ঘৰলৈ আলহীও যদি আহে তেন্তে হ'লে ধুনীয়া এটা ৰুম দিব পাৰিম লগতে আমাৰ বাহঁত আহে ন বাহঁতকো এটা ধুনীয়া ৰুম দিব পাৰিম এক্সট্ৰাকৈ বাকী যি কি নহওক আমাৰ ইয়াত যিহেতু বাৰিষা ছিজন এতিয়া বাৰিষা ছিজনত হাবি বহুত হৈ যায় গোটেই সেইকাৰণে হাবি হৈ আছে এইফালে দেখিব পাইছে ভোট জলকীয়া বাৰীখন আপোনালোকৰ আগতে যেতিয়া ৰুইছিলোঁ তেতিয়া দেখাওঁতে ইমান হাবি নাছিলে কিন্তু এতিয়া বাৰিষা ছিজন যিহেতু এতিয়া যদি চফাও কৰোঁ প্ৰায় 1 সপ্তাহ ভিতৰত গোটেই হাবি হৈ যাব সেইকাৰণে মানে চফা কৰা নাই আৰু এইফালে দেখিব পাইছে আমাৰ এইফালে গোবৰ মাটি আছে এই গোবৰ এইখিতে পেলাওঁ এই গোবৰ মাটিয়ে ধুনীয়াকৈ এই খেতি পথাৰত লগাব লাগিব সেইটো কাৰণে ঘৰতে গোবৰটো আছে কাৰণে টেনশ্যন নাই নহ'লে আজিকালি গোবৰো বহুত দাম হৈ গৈছে প্ৰায় এগাড়ী আনিব গ'লে 1000-1200 টকা লৈ লয় এইফালে দেখিব পাইছে কচু বাৰীখন কচু বাৰী এতিয়া কচু হৈছেনে নাই হোৱা নাজানো বাৰু এনেকৈ গোটেই ঢেল খাই গৈছেগৈ আৰু এইফালে আছে হেন্দালি বাৰীখন গোটেই চফা কৰিব লাগিব তলখন গোটেই কোৰ মাৰিব লাগিব আৰু মই নকৰোঁ মই ইমানখিনি কৰিব নোৱাৰিম অকলে সেইকাৰণে এজন লগাই পানি হ'লেও কৰিম কিন্তু কৰিব লাগে নিজে নোৱাৰিলেও এজন লগাব লাগে আৰু লগত নিজেও লাগি থাকিব লাগে সেইকাৰণে এজন লগাই থ'ম লগতে পকৰে ময়ো কামখিনি কৰি থাকিম এনেকৈ আৰু চলি যাম জীৱনটো বাকী কিনো ক'ম আৰু জীৱনত মানুহৰ সুখ দুখ বোলা বস্তুটো থাকেই আৰু এইফালে আমাৰ এইটো আছিলে আমাৰ মুৰ্গী থকা গঁৰাল আছিলে মুৰ্গীখিনি এতিয়া নাইকিয়া বাৰু মুৰ্গীখিনি চৰিব গ'ল বাকী এইফালে মুৰ্গী গঁৰাল বনাম বুলি এইফালে গোটেই টিং লগাইছিলোঁ কিন্তু এইখিনি লগোৱা ভাল নহ'ল মই লগাইছিলোঁ যিহেতু সেয়েহে মানে এজন বাঁহৰ কাম কৰা মানুহ মাটি পানী ধুনীয়াকৈ লগাব লাগিব আৰু মই যে কৈছোঁ যে আপোনালোকক যে জাতিলাও গুটি পচাই থোৱা আছে বুলি দেখাই আছোঁ মানে এইফালে ইয়াতে পচাই থৈছোঁ এনেকুৱা পিপি পেকেটত মই মাটি ভৰাব লাগিব আনি থোৱা আছে মাটি ভৰাই আৰু অলপমান পচাবলগীয়া আছে সেইখিনি পচাব লাগিব বাকী আপোনালোকে কেনেকুৱা পাইছে যে মই এইখিনি কৰাৰ কাৰণে আপোনালোকে কমেণ্টত জনাব আৰু এইখিনি যে কৰিব লৈছোঁ বা এইখিনি যে পইচা পাইছোঁ এইখিনি পইচা আপোনালোকৰে পইচা হয় মানে আপোনালোকে মোৰ ভিডিঅ'সমূহ নাচালে ইমানখিনি মই আগবাঢ়ি যাব নোৱাৰোঁ কাৰণ আপোনালোকে মোক মৰম দিছে সেইটো কাৰণে মই বাৰে বাৰে কওঁ আপোনালোকে যদি ইউটিউবত কাম কৰিছে মই বেলেগৰ
মানে নলেজ দিব নোৱাৰিলেও ইউটিউবৰ বিষয়ে অকণমান হ'লেও নলেজ দিব পাৰোঁ। সেইকাৰণে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি পিনি মেছেজ কৰিব যে এইটো পৰা নাই আকাশ তুমি মোক শিকাই দিবা, বা থাম্বনেইলখনৰ আমুকটো বস্তু লাগে তুমি মোক দিবা, সেইটো বস্তু দিলে মই ধুনীয়াকৈ থাম্বনেইলখন বনাব পাৰিম। তেতিয়া মানে আপোনালোক সকলোখিনি জানিবৰ কাৰণে মোক ইনষ্টাগ্ৰামত ফ'ল'টো কৰি পিনি মেছেজ কৰিব। সেইখিনি মই আপোনালোকক মানে আইডিয়া দিব পাৰোঁ, যিহেতু আপোনালোকে মোৰ ভিডিঅ'সমূহ চায়। আৰু যিসকলে মোৰ ভিডিঅ'খিনি চাই আৰু ইউটিউবত কামো নকৰে সেইসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এইফালে দেখিব পাইছে গোটেই পানী পৰি পানী অৱস্থা নাইকিয়া হৈ আছে, এয়া দেখিছে। আৰু এই টিংখন দি থোৱাৰ কাৰণেহে মানে এইফালে পানী নাহা, নহ'লে গোটেই পানী আহে। আৰু এইখন খুলি পেলাবলৈ বহুত মানুহে কৈ আছে বোলে আগফালে বাৰান্দা থাকিলে বোলে বেয়া, সেয়েহে মানে আঁতৰাব লাগিব। আৰু এইফালে বাইকখন দেখিছে, মই আজি 2 দিন হৈছে ধুই অনা 100 টকা দি পানী, কিন্তু লেতেৰা হ'লেই মানে, যিহেতু এইফালে পানী হৈ আছিলে। আৰু এইফালে যাব লাগিব, দেহা মানুহে চিঞৰি আছে খুব, ঘৰৰ একেবাৰে অৱস্থা নাইকিয়া হৈ আছে দেখিছে। ঘৰখনৰ ধুনীয়াকৈ এটা হোম ট'ৰ দিম, ধুনীয়াকৈ বনাই মেলি হ'লে। আগতে দিছোঁ, কিন্তু প্লাষ্টাৰ কৰি হোৱাৰ পিছত ধুনীয়াকৈ কেনেকুৱা হ'ল কেনেকুৱা নাই হোৱা আপোনালোকক দেখাবৰ কাৰণে ধুনীয়াকৈ এটা হোম ট'ৰ দিম, আপোনালোকে চাবলৈ নাপাহৰিব। বাকী মই এতিয়া খিচিৰিটো খাই লওঁ। সেইফালে দেখিব পাইছে খিচিৰিকণ আছে, খিচিৰিকণ খাই লওঁ। পখিলা ওলাইছেনে? পখিলাই ভনীয়েকৰ লগত কথা পাতি আছে। মানে আমি যেতিয়া পখিলাহঁতৰ কুৰাবাহী তিনিআলি পামগৈ, মানে পখিলাহঁতৰ ঘৰৰ মেইন তিনিআলিৰ ওচৰত, তেতিয়া মানে ফোন এটা কৰি দিম বোলে তহঁতি দুটা ওলাই আহিবি, মানে ফুলখালীজনীকে আৰু জোঁৱাই পোৱালিটোকে, মানে মোৰ ভাগৰ কি হ'ব শালপতিটোকে ওলাই আহিবলৈ দিছে। পাছবুকখন লৈ পিনি, পখিলাহঁতৰ ঘৰত পাছবুকখন আছে। আৰু মানে ছোৱালীজনীক লৈ যাব কৈছে মানে সিহঁতক। আমি সেইখনৰ পৰা বোকাখাট গুচি যামগৈ। এতিয়া ময়ো খাই লওঁ খিচিৰিকণ, তাৰপিছত আকৌ লগ পাই আছোঁ। চ' গাইছ, এতিয়া আমাৰ ওলাই হৈ গ'ল। এতিয়া বোকাখাট যাবৰ কাৰণে মানে বেংকৰ পৰা পইচা উলিয়াবলৈ, আৰু হেলমেটটো লৈ লৈছোঁ। আৰু ঘৰৰ পৰিৱেশ এতিয়া একেবাৰে লেতেৰা হৈ আছে। আৰু এইফালে ভাত খাই এনেকৈ থোৱা হ'ল, মা চাফা কৰিব। আৰু বাকী এতিয়া ওলাই থাকিব লাগে ঘৰৰ পৰা, গোটেই ঘৰৰ পানী নিচিনা অৱস্থা হৈ আছে। তো গৈ থাকোঁ। এইফালে বাইকখন আছে দেখিবই পাইছে। আৰু আহিবলগীয়া সময়ত আপোনালোকৰ কাৰণে আমাৰ ঘৰখনৰ হোম ট'ৰ এটা দিম ধুনীয়াকৈ, কেনেকুৱা লাষ্টত কৰিলোগৈ আমি ঘৰখন বনালোগৈ, গোটেইখিনি দেখাম আৰু কিমানো ভাল কৰিলোঁ তাকে দেখাম। বাকী এতিয়া ওলাই থাকোঁ। আৰু এইখন মাৰি লৈছোঁ মানে এতিয়া ৰ'দত বাইক চলাবলৈ অকণ দিগদাৰ হয় ন, হাতকেইখন মানে খুব পুৰে, এইকেইখন লগাই থ'লে মানে হাতকেইখনৰ কোনো প্ৰব্লেম নাথাকে, আৰু সেইকাৰণে পিন্ধি লৈছোঁ। বাকী ওলাই থাকোঁ। আৰু মই কোৱা নাছিলোঁ জানো, আমাৰ শালপতিটো আৰু ফুলখালীজনীয়ে আমাৰ তিনিআলিলৈ, মানে কুৰাবাহী তিনিআলিলৈ ওলাই আহিব আৰু দেহামনুক লৈ যাব, আৰু পাছবুকখন আমাৰ হাতত দি থৈ যাব। মানে সিহঁতি তাতে আছে, মানে আমাৰ শহুৰ বুঢ়া তাতে আছে, মানে চচুৰবাৰীত আছে, মানে সিহঁতি মানে কি বুলি কয় শহুৰৰ ঘৰত আছে মানে সিহঁতি। তো তাৰ পৰা সিহঁতি ছোৱালীজনী লৈ যাবলৈ আহিব। ফাইনেলি আহি পাই গ'লোহি। আৰু এইফালে আমাৰ শালপতি ৰখি আছে, ফুলখালী ৰখি আছে। শালপতি ইয়াত 90 আছে, 90 আছে। মোক 5000 এক্সট্ৰাকৈ ওলোৱা আনিছোঁ। সেয়া আমি আজিলৈকে এণ্ট্ৰিয়ে কৰা নাই, উলিয়ালোঁ পইচা। বাইদেউ লৈ আহিবি নেকি? এইজনী আমাৰ ফুলখালী। 5000 টকা এটা লৈ আহিবি। যোৱা গাড়ী আহি আছে আকৌ। শালপতি বেলেগ, মুচন্দখন ফুলখালী একদম একেবাৰে কাপোৰ চেঞ্জ কৰি দিলে ন। আৰু এতিয়া আমি ওলাই থাকিব লাগে। পাছবুকখন ল'লা দিছিলে নেকি? এখন কিনি লোৱা। আৰু এইখনৰ পৰা ওলাই থাকোঁ। ওলাই গৈ পিনি একেবাৰে বোকাখাটত গৈ পিনিহে আমি ভিডিঅ'টো অন কৰিম। মানে এনেকৈ বাইক চলাই গৈ পিনি ভিডিঅ' কৰি পিনি মানে মোৰ অকণমান অশান্তি নিচিনা লাগে, মানে পটককৈ গাড়ী চাড়ী মুখৰ আগত ওলাই যায় যে, সেইটো কাৰণে। এতিয়া ওলাই থাকোঁ, গৈ পিনি একেবাৰে বেংকত পোৱাৰ পিছত ভিডিঅ' অন কৰিম। আমাৰ ইহঁতি যাব ওলাইছে আৰু যাক সিহঁতি ঘৰলৈ, তাৰপৰা আমিও আহি পিনি লগ পাম একেলগে, তাৰপিছত দেখাম আৰু। বাকী যিয়ে নহওক এতিয়া গৈ থাকোঁ বলক। পখিলা যোৱানে? সুধিছে যানে? চ' হে গাইছ, কালি যেতিয়া মই বেংকত গৈ পাইছোঁগৈ, মোবাইলৰ চাৰ্জ খতম হৈ গ'ল, সেইকাৰণে ভিডিঅ'টো শেষ কৰিবও নোৱাৰিলোঁ। আৰু আজি যাব ওলাইছোঁ আমাৰ পখিলাহঁতৰ ঘৰৰ ওচৰতে, মানে বেছি দূৰত নহয়, লখিমী জুৰি বুলি এটা জুৰি আছে, সেই জুৰিটোত গা ধুবলৈ যাওঁ। আৰু বহুত ধুনীয়া সেইখন জেগাকণ, আপোনালোকক দেখামগৈ ভিউটো কেনেকুৱা। আৰু কালি যি ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু মোবাইলৰ চাৰ্জ এডাল লৈ নাহিলোঁ। আজিও মানে মোবাইলত চাৰ্জ নাই, বেলেগ এডাল চাৰ্জাৰে চাৰ্জ দিছোঁ। মানে আইফোনত গম পায়, আইফোনৰ নিজৰ চাৰ্জ এডাল নহ'লে বেলেগ চাৰ্জাৰে চাৰ্জ দিলে চাৰ্জটো নলয়। এতিয়া বেছি হোৱা নাই, অকণমান হৈছে, সেইখন চাৰ্জাৰে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাবৰ কাৰণে লৈছোঁ। বাকী এইফালে পখিলা, আৰু এইফালে পখিলাৰ ভনীয়েক। মানে মোৰ এনেকৈ আনকমফৰ্টেবল লাগিছে। যাওঁ যাওঁ চলো। ঘৰৰ পৰা আহি পানি এইফালে কাপোৰ ল'লোঁ পখিলা আৰু মোৰ কাৰণে। আৰু এইখন পখিলাহঁতৰ স্কুলখন, এইখনতে পঢ়িছিলে পখিলা। চাই লোৱা স্কুলখন, একো উন্নতি নকৰিলে। एक दिन मैंने स्कूल के सामने से गुजरा, उसके बाद स्कूल ने पूछा अभी कैसा लग रहा है। पहले तो मेरे को अनाप शनाप बोलता था, अभी तुम्हारा ज़िंदगी कैसा चल रहा है? हाँ चलो जाता हूँ।
আৰু এইফালে দোকান আহিছোঁ আৰু দোকানৰ পৰা কিবা কিনি ল'ব লাগিব। এইফালে চিপছ লৈছে কিবা কিনি। চানা টানা ভুজিয়া চুজিয়া পেকেট এটা মিছ কৰি দিবি নেকি? বহুত কিবা কিনি যায়। হা বেলেগ ভুজিয়া ল'ব লাগিব নেকি? লচোন কি ল জ্বলা ভুজিয়াটো নাই নে? এই ঠাণ্ডা বস্তু বুলিবলৈ এয়াই আছে নে কি? আৰু বেলেগ একো নাই? হৈছে আৰু এতিয়া। ঐ ওলাই আহিব নোৱাৰা হ'লা যে? আহা পেহী বাই বাই। আহি পানি সোমামহি দেই। চিটটো মজা হৈ আছে। চিট মজা হৈ আছে। দাদা টপিনাকেইটা ফ্ৰাই হৈ নগ'লে হৈছে। অঁ প্ৰেমৰে বৰষুণে যাক। বাই বাই। আমাৰ এখন বাইক উঠিব নাই? চুকুন পাহাৰ। মানুহজনীক লৈ পানি অনুভৱটো কওঁ। বেয়া অকলে আহিলে ভাল। অকলে আহিবলৈ ভাল নেকি? মানে অকলে আহি পানি ইভিধৰ মানে বিচাৰি বিচাৰি এতিয়া আহি পাইছোঁহি। এইখিত পইচা দিব লাগে। কেইটকাকৈ দিব লাগে বুলি কৈছে মনদীপ? 20 টকা ন? এইফালে ভণ্টি এজনী আছে। ভণ্টি হ'ব নে বাইদেউ হ'ব নাজানো বাৰু। এইফালে ইউটিউবত চাই নাই ভিডিঅ'? ইউটিউব চাই নাই? আকাশ ভাই বুলি মাৰি চাবতো। আকাশ ভাই চালো। বেয়া গৰমছে। আৰু আমাৰ বাইক ইয়াতে ৰাখিবলগীয়া হ'ল আৰু এইকণৰ পৰা ট্ৰেকিং কৰিব লাগিব। কিমানে যাব লাগিব ভাই? বেছি দূৰ নহয়। এজন মোৰ ছাবস্ক্ৰাইবাৰ হয় ভাই। ইয়াত থাকো দেই। বাই বাই। গোটেইকেইটাকে কৈছোঁ বাই বাই। এতিয়া আমি আগলৈ যাব লাগিব। আগলৈ খোজকাঢ়ি খোজকাঢ়ি এতিয়া ভৰি কোচা লৈছা নেকি? মানে পেণ্টটো কোচা লৈছা? পানী ট্ৰেকিং কৰিব লাগিব। চালো। মোক আকৌ বাঢ়ি চাওক। আৰু এইফালে আমাৰ চানাটো বনি আছে। পিঁয়াজ কুটি আছে পখিলাই। এইফালে দেখিব পাইছে পখিলা পিঁয়াজ কুটি আছে এইফালে ইয়াত। আৰু এইফালে একদম ধুনীয়াকৈ চানাটো বনিছে। এইফালে ফুলখালিয়ে গা ধুই আছে। আৰু এইফালে আমাৰ আছে মনদ্বীপ। আৰু এইফালে আছে আমাৰ এটা জুৰিটো। আৰু যিটোৰ পৰা পানী আহি আছে ওপৰলৈ আৰু এটা আছে। পখিলাক লৈ গৈছিলোঁ জোৰ যাব। সেইটো কাৰণে কাজিয়া হৈ গ'লে পখিলা যাব বিচৰা নাছিলে। তাৰপৰা গৈ পানি নামি গুচি আহিলোঁ তললৈ। আৰু এইটোতে ধুই আছোঁ। আৰু পানী বেছি নাই হ'লেও মানে একদম ধুনীয়াকৈ গাটো ধুব পাৰি। আৰু 1 2 3 চবেই অকণ অকণ খোৱাৰ পিছত সেইদিনাখন ভিডিঅ' বনাই থাকোঁতে মোবাইলটো ছুইচ অফ হৈ গ'ল। সেইকাৰণে মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ। গম পায় আইফোনৰ বেটেৰীৰ কথা আপোনালোকে। বাকী যি কি নহওক আমি আহি পালোঁহি ঘৰ। আৰু ঘৰ আহি পানি কামত লাগি থকা হৈছে। প্লাষ্টাৰ কৰি থকা হৈছে। এইফালে দেখিব পাইছে প্লাষ্টাৰ সম্পূৰ্ণ হৈছেগৈ। আৰু এইফালেখিনি আছে প্লাষ্টাৰ কৰিবৰ কাৰণে। বাকী আজিলৈ এৰিছোঁ। আৰু আহিবলগীয়া সময়ত আপোনালোকৰ কাৰণে ভালদৰে আমাৰ এই ঘৰটো ভিডিঅ' দিম। বাকী আজিলৈ বাই বাই। আৰু আমাৰ ফুলখালিজনী হোম টুৰ বিচাৰি আছিলে। ফুলখালিজনী ক'ত মানে পৰিছে আমাৰ ঘৰৰ পৰা সেইখিনি বিচাৰিছিলে। সেইখিনি দিম বাৰু লাহে ধীৰে আমাৰ এই মেইন চেনেলটো দিম। এইটোত অলপমান আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব পাৰিব। আৰু চেলেঞ্জ ভিডিঅ' লাগে বুলি কৈছিলে। ম'ম' চেলেঞ্জ লাগে বুলি কৈছিলে। কামত যিহেতু ব্যস্ত হৈ আছে সেইকাৰণে ম'ম' চেলেঞ্জ বনাবলৈ সময় হোৱা নাই। আৰু ফুলখালিজনী আৰু পখিলাকে লগাম আৰু ম'ম' চেলেঞ্জ কৰিবৰ কাৰণে। তো আপোনালোকে চাবলৈ পাব অতি সোনকালে। কাৰণ আমাৰ এতিয়া এই ঘৰখনত লাগি আছোঁ। যদি আমি এই ম'ম' চেলেঞ্জৰ ভিডিঅ' বনাবলৈ যাওঁ তেন্তে হ'লে তাতে যাব 4-5 ঘণ্টা সময়। সেইকাৰণে মানে যোৱা নাই। ঘৰৰ কামখিনি সম্পূৰ্ণ কৰি লওঁ। তাৰপিছত আপোনালোকৰ কাৰণে লৈ আহিম। তেতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আহিবলগীয়া ভিডিঅ' আপোনালোকে ভাল